নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ। আহক আজি আমি জানি লওঁ মহালয়া কেতিয়া, নৱৰাত্ৰি কেতিয়া তথা দুৰ্গা পূজাৰ সঠিক সময়, সঠিক তাৰিখ আৰু সঠিক বাৰৰ বিষয়ে। বলো তেন্তে ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। কিন্তু তাৰ আগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' বলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, এইবাৰ মহালয়া 6 অক্টোবৰত পৰিছে আৰু অসমীয়াৰ 19 আহিন আৰু 12 হ'ব বুধবাৰ। বন্ধু-বান্ধৱীসকল, যদি মহালয়াৰ বিষয়ে অধিক জানিব খোজে, ইয়াৰ মহত্বৰ বিষয়ে জানিব খোজে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাই ল'ব, কাৰণ এই ভিডিঅ'টো যথেষ্ট দৰকাৰী। বন্ধু-বান্ধৱীসকল, এইবাৰ নৱৰাত্ৰি আৰম্ভ হ'ব 7 অক্টোবৰ 20 আহিন বৃহস্পতিবাৰে আৰু শেষ হ'ব 15 অক্টোবৰ 28 আহিন শুক্ৰবাৰে। বন্ধু-বান্ধৱীসকল, 11 অক্টোবৰ 24 আহিনৰ পৰা সোমবাৰে ষষ্ঠী তিথি পৰিব। 12 অক্টোবৰ 25 আহিন মঙলবাৰ সপ্তমী, 13 অক্টোবৰ 26 আহিন বুধবাৰ অষ্টমী, 14 অক্টোবৰ 27 আহিন বৃহস্পতিবাৰ নৱমী, 15 অক্টোবৰ 28 আহিন শুক্ৰবাৰ দশমী। বন্ধু-বান্ধৱীসকল, এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত আহিব আৰু দোলাত যাব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই উপকৃত হ'ল, তাকে কামনা কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' বলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।